আছিল আৰু তেওঁ ক'ত জন্ম হৈছিল, তেওঁৰ সমাধি ক'ত আছে, এই সকলোবোৰ কথা মই আপোনালোকক জনাম। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে বুলি। আজি আপোনালোকক লৈ যাম মণিৰাম দেৱানৰ যি সমাধিস্থলী আছে যোৰহাটত, সেই সমাধিস্থলীলৈ লৈ যাম। তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি উপস্থিত হৈছোঁহি আচলতে মণিৰাম দেৱানৰ সমাধিস্থলী। আৰু মোৰ পাছফালে আপোনালোকে দেখিছে, এইখন হৈছে মেইন গেট। এই গেটখনেদি আমি ভিতৰত প্ৰৱেশ কৰিম। গেটখনত তলা লগাই থৈছে, কিন্তু গেটখন খোলা। আমি এইটো দেখুৱাব বিচাৰিছোঁ। এইখন দেখিছে দীঘল ৱাল দিয়া আছে। আচলতে বহুদিনৰ আগত আহিছিলোঁ, খুব লেতেৰা আছিলে পৰিৱেশটো। কিন্তু এতিয়া যিহেতু চৰকাৰে এই সমাধিস্থলীৰ ওপৰত চকু দিছে, যিহেতু পৰ্যটকস্থলীলৈ হয়তো ৰূপান্তৰিত হ'ব আৰু কাম আৰম্ভ কৰিব বুলি ইতিমধ্যে আমি গম পাইছোঁ। তেন্তে আহক ভিতৰত দেখুৱাম। এইখন হৈছে মেইন গেটখন। পোনপ্ৰথমে আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ মই চেষ্টা কৰিম। প্ৰথমে ইয়াৰ পৰিৱেশটো চাই লওক। খুব এটা সুন্দৰ পৰিৱেশ। মণিৰাম দেৱান, তেওঁৰ ভাল নাম আছিল মণিৰাম দত্ত বৰুৱা। 1806 চনৰ 27 এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ অন্য এটা নাম আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। পেছাত তেওঁ এজন চাহ খেতিয়ক আছিল আৰু অসমত প্ৰথম চাহৰ উৎপাদন তেওঁৱেই কৰিছিল। 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনা তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে। এতিয়া আমি অলপমান ইফালে ভিতৰলৈ সোমাই যাম। আৰু ৱালৰ কাষে কাষে দেখিছে আচলতে দুই কাষে কেৱল বাগান আৰু লগতে লাগি আছে চিনেমৰা চাহৰ যিটো ফেক্টৰী আছে, সেই ফেক্টৰীটো লাগি আছে লগত। মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে চিনেমৰা টি ষ্টেটৰ ফেক্টৰী হয়। আহক তেনেহ'লে আমি মণিৰাম দেৱানৰ যি সমাধিস্থলী, সেই সমাধিস্থলীলৈ যাওঁ। আৰু আচলতে ইয়াত বেছিভাগ লোকেই আচলতে বিদেশৰ ইয়াতে আছে, যিসকল ব্ৰিটিছ আছিলে, সেই ব্ৰিটিছসকলৰ আচলতে ইয়াতে প্ৰৱস্ত কৰা হৈছিলে। আপোনালোকে দেখিলে গম পাব, ইয়াত বেছিভাগ নাম কেৱল ইংৰাজসকলৰে আছে। সমাধিস্থলী আছে ইয়াত, কাৰণ তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে তেওঁ বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল আৰু সেইকাৰণে আচলতে ব্ৰিটিছে তেওঁক ফাঁচি দিছিলে। এয়া হৈছে তেখেতৰ সমাধিস্থলী। লিখা আছে সমাধিক্ষেত্ৰ মণিৰাম দেৱান, জন্ম 17/4/1806, মৃত্যু 26/2/1858। অসমৰ প্ৰথম চাহ খেতিয়ক, উদ্যোগী তথা স্বাধীনতা সংগ্ৰামী শ্বহীদ মণিৰাম দেৱান সমাধি। খুব সুন্দৰকৈ আচলতে ইয়াতে বনাই থোৱা আছে আৰু বিভিন্নজন আচলতে ইয়াত আজিকালি আহে তেওঁৰ সমাধিক্ষেত্ৰ চাবলৈ। আৰু কোনোবা চাকিটো পুজিছিলে ইয়াত।
এইটো এটা কবৰ দেখিছে, এইটো 1898 চনৰ হয়। আৰু ইয়াত তেনেকৈ বহুত পুৰণা আচলতে কবৰ আছে। এইবোৰ চব পুৰণা কবৰ হয় আৰু কিছুমান সৰু ল'ৰা ছোৱালীৰ কবৰো আছে। এইটো এটা কবৰ দেখিছে, এইটো এটা খুব পুৰণা, এইটো খুব পুৰণা কবৰ। এইটো এটা পুৰণা কবৰ। ইয়াত যিমানবিলাক আছে আচলতে প্ৰায় পুৰণা কবৰেই আছে। এইটো এটা সোমাই গৈছে, এইটো পুৰণা। ইয়াত প্ৰায় পুৰণা কবৰেই আছে। এইবোৰ চব পুৰণা কবৰে হয়, চব 1800 চনৰ 1900 চনৰ এনেকুৱা। এই ঘৰটো দেখিছে যে, এই ঘৰটো এটা জিৰণি চৰা হয়। যেতিয়া এজন মানুহৰ মৃত্যু হয়, তেওঁলোকে যেতিয়া এই কবৰস্থানলৈ শৰীৰটো লৈ আহে, মৃত শৰীৰটো লৈ অহাৰ পাছত আচলতে যিসকল লোক তেওঁলোকৰ লগত আহে, তেওঁলোকে ইয়াত আহি পেলাই অলপ জিৰণি লয় আৰু তেওঁলোকৰ প্ৰাৰ্থনা হয়। প্ৰাৰ্থনা হোৱাৰ পাছত শৰীৰটো লৈ কবৰস্থ কৰে। এই ঘৰটো খুব সুন্দৰকৈ চৰকাৰে বনাই দিছে। আপোনালোকেও যদি ইচ্ছা কৰে বীৰ শ্বহীদ স্বাধীনতা সংগ্ৰামীজনৰ সমাধিস্থলী চাবলৈ, তেন্তে আপোনালোক আহিব পাৰে। কোনো টিকেট কটাৰ প্ৰয়োজন নাই, আপোনালোকে এনেই সোমাব পাৰিব। আৰু খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে ইয়াত দেখিবলৈ পাব। দুই কাষে কেৱল বাগান আৰু লগতে লাগি আছে চিনেমৰা চাহ বাগিচাৰ ফেক্টৰী। খুব পুৰণি ফেক্টৰী হয়। মই আপোনালোকক অকণমান জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। খুব ধুনীয়া ফেক্টৰী, আপোনালোকে দেখিলে গম পাব পুৰণি ফেক্টৰী হয়। আৰু দুই কাষে কেৱল বাগান আপোনালোকে দেখিব। এটা খুব ধুনীয়া পৰিৱেশ পাব। যিসকলে এতিয়াও এই সমাধিস্থলীখন দেখা নাই, আপোনালোকে আহক আৰু চাওক। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।